সদৌ অসম কবি চক্ৰ দৰং জিলা সমিতিৰ উদ্যোগত ডেৰমনৈ বৰমপুৰ জাতীয় বিদ্যালয়ত কাব্য অনুষ্ঠান এটি সম্পন্ন হৈ যায়। শৰতৰ প্ৰাৰম্ভত কবিতাৰ আবেলি শীৰ্ষক কাব্য অনুষ্ঠানটি সঞ্চালনা কৰে দৰং জিলা কবি চক্ৰৰ সভাপতি পানেশ্বৰ শৰ্মাই। সদৌ অসম কবি চক্ৰ দৰং জিলা সমিতিৰ সম্পাদক নৱজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নবীন প্ৰবীণ প্ৰায় ১.৫ কোটি কবিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানত সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদক সোণাৰাম ৰাজবংশী, দৰং জিলা কবি চক্ৰৰ উপদেষ্টা ঘনকান্ত ডেকা, কাৰ্যকৰী সভাপতি ৰুদ্ৰ হাজৰিকা, উপসভানেত্ৰী প্ৰণতি ডেকা, লহকৰ প্ৰেৰণাশ্ৰী যতীন কুমাৰ, পত্ৰিকা সম্পাদক মনীষা ডেকা, বৰমপুৰ সাহিত্য সভাৰ সভাপতি মনোৰাম চহৰীয়া, উপসভাপতি আদিত্য চন্দ্ৰ বৰুৱাইও অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে। পঠিত কবিতাৰ পৰ্যালোচনা আগবঢ়াই সদৌ অসম কবি চক্ৰ দৰং জিলা সমিতিৰ উপসভাপতি মহাদেৱ নাথে। তোমাক ভাল পোৱাত বাহিৰে বোধহয় আৰু একোৱেই কৰিব নোৱাৰিম। মই বহুত সুখী হৈছোঁ তোমাক ভাল পোৱাৰ সৌভাগ্য অৰ্জন কৰি। তোমাৰ হেনো অজস্ৰ অনুৰাগী, ভাল পোৱাৰ প্ৰস্তাৱৰ দীঘলী এটা পৃষ্ঠা। তুমিয়ে কৈছিলা এদিন কথাৰ প্ৰসংগত, তুমিও গুৰুত্ব দিয়া বিধৰ নহয়, সেইবোৰ হেনো ভাল নালাগে।